প্ৰিয় শ্ৰোতা বন্ধুসকল, আপোনালোকে শুনি আছে ৰুহি আহমেদৰ সৈতে। আজিৰ পৰা কিছু ব্যতিক্ৰমী ৰূপত আপোনালোকে এই চেনেলটো উপভোগ কৰিব পাৰিব। আজিৰ পৰাই প্ৰতি সপ্তাহত মই ৰুহি আহমেদ আপোনালোকৰ মাজলৈ আহিম আৰু লগত লৈ আহিম এটি সুন্দৰ কবিতা। বিভিন্ন কবিৰ বিভিন্ন কবিতা, বিভিন্ন কবিৰ বিভিন্ন সোৱাদযুক্ত কবিতা। তেন্তে আহিছোঁ আজিৰ কবিতালৈ। আজিৰ কবিতাৰ কবি হৈছে সুদূৰ বাক্সা জিলাৰ এন হক জান ডাঙৰীয়া, আৰু তেখেতে এগৰাকী মিয়া হোৱাৰ যি দুখ বা যি সুখ সেই সকলো প্ৰকাশ কৰি এটি কবিতা ৰচিত কৰিছে। কবিতাৰ শিৰোনাম মিয়া অসমীয়া আমি। প্ৰিয় শ্ৰোতা বন্ধুসকল, আপোনালোকলৈ আগবঢ়াইছোঁ তেখেতৰে কবিতা মিয়া। এয়া এন হক জানদেৱৰ কবিতা আমি মিয়া অসমীয়া। আবৃত্তি ৰুহি আহমেদ। অসমীয়া আইৰ গৰ্ভত জন্ম লোৱা মিয়াৰ ঔৰকজাত হৈছ মিয়া অসমীয়া আমি। চিৰপূজ্য মোৰ মাতৃভূমি, মোৰ দেহাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰবাহিত পুণ্য চেতনা, পচি যাব দিয়া নাই আমি আমাৰ কলিজা। কাৰোবাৰ নষ্ট কৰ্মৰ নিষ্কৃষ্ট উপহাস আমাক নিদিবা। কোন বংশত নাই বিষ্ঠা চালিকীয়া বনৰীয়া মন? তোমাৰো আছে আমাৰো আছে এক নোহোৱা নোপোজা কথা। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, স্বাধীনতাৰ পৰা কাৰ্গিললৈ, ইতিহাসৰ দেৱালত আজিও লাগি আছে চোৱা আমাৰ তেজৰ চেকুৰা। আমিও ঘিণ কৰোঁ বন্দুক বাৰুদৰ দুৰ্গন্ধময় উন্মাদনা। গাভৰু নাভিৰ ৰক্তস্বাদনত মোৰ বিস্তৰীয়া নহয়। কক্ষচুত জয়াল অনৈতিকতাৰ প্ৰতিফলন নাই মোৰ তেজত। মনত ৰাখিবা, মানৱতাহীন ভণ্ড কলিজাৰ নৰপিশাচবোৰৰ নাই কোনো জাতি। সিহঁত হিন্দুও নহয়, নহয় মুছলমান। আল্লাহ নাইবা ভগৱান কোন? অজ্ঞাত সিহঁতৰ অপবাদ নিদিবা আমাক। সিহঁতৰ কোনো জাতি নাই, সিহঁত হিন্দুও নহয়, নহয় মুছলমান। মিয়া অসমীয়া আমি। চৰ চাপৰি গাঁও নাইবা কোনোবা চহৰৰ অযোগ্য কোঠাত, শিক্ষা বিমুখী দৰিদ্ৰতাৰ অভিশাপত জৰ্জৰিত, লাঞ্ছিত বঞ্চিত নিপীড়িত উপেক্ষিত আমি। হাজাৰ প্ৰত্যাহ্বান নিতৌ নেওচি পূজা কৰোঁ আই মাতৃৰ। পচিবলৈ দিয়া নাই আমাৰ কলিজা, পচিবলৈ দিয়া নাই আমাৰ মানৱতা। আজিও দিব পাৰোঁ প্ৰাণ, আজিও ল'ব পাৰোঁ শত্ৰুৰ প্ৰাণ। আইৰ চৰণৰ তলত বিচাৰ যোগ্য সন্তান। ভিডিঅ'টি চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। প্ৰিয় কবিসকল, আপোনালোকেও যদি বিচাৰে আপোনাৰ কবিতা মোৰ চেনেলত এইদৰে প্ৰকাশ কৰাৰ, মোৰ কমেণ্ট বক্সত আপোনাৰ কবিতাটো কমেণ্ট কৰিলেই হ'ল। ইয়াৰ পিছৰ সপ্তাহত আপোনাৰ কবিতাও এইদৰে চেনেলত প্ৰকাশ কৰা হ'ব। ধন্যবাদ।